Hello everyone, good evening সকলোলৈকে আৰু এতিয়া জেঠমা চলি আছে জেঠমা যাব আৰু সেই গতিকে জেঠুৱাৰ নাম আছে নামঘৰলৈকে যাওঁ আৰু সদায় আমি সমাজৰ লগত একত্ৰিত হৈ থাকোঁ বাবে সমাজৰ কিছুমান অনুষ্ঠানত আমি সহযোগ কৰিব লাগে তো নামঘৰলৈ যাওঁ বলকচোন আপোনালোককো লৈ যাওঁ আমাৰ নামঘৰলৈ ইমান বেছি ৰদ কিন্তু আমি খুচকাৰি গৈ আছোঁ নামঘৰলৈ খুদৰ হতে বলক কি ক'ব আমি নামঘৰত গৈ আছোঁ নাম ধৰিব পাই গ'লো নামঘৰ আমাৰ নামঘৰ মিলনপুৰৰ শ্ৰী শ্ৰী ভাগৱত নামঘৰ ইমানে বেছি গৰম যে মানুহখিনিয়ে কি কম মানে ধৈৰ্য নাইকিয়া নিচিনা হৈ গৈছে তথাপিও হৰিনাম ল'বই লাগিব তো আৰু বহুত বেছি মানুহ আহিবলৈ বাকী আছে এনেকৈ এটাৰ পিছত আন এটাকৈ নাম আমি গাই গ'লো আৰু ইফালে দেখিছেনে খুব এটি ভাল লগা মুহূৰ্ত ভাল লগা দৃশ্য সকলোৱে ইমান বেছি গৰমতো চাপৰি বজাই এটাৰ পিছত আন এটা নাম গাবলৈ লৈছে আৰু ইফালে বৰমাহঁতে মানে কি ক'ম এখন অনুষ্ঠান আয়োজন কৰাৰ লগে লগে বিশেষ দায়িত্ব লৈ কামবিলাক আগবঢ়াই নিয়া কিছুমান ব্যক্তিও লাগিব আৰু বৰমাহঁতে সেইবোৰ দায়িত্ব লৈছে আৰু আনফালে চাহৰ দায়িত্ব এইফালে ধুনীয়াকৈ চাহৰ মানে প্লেটবিলাক কাপবিলাক যোগাৰ কৰি আছে সকলোৱে মানে কিবা নহয় কিবা এটা দায়িত্ব লৈছে আৰু সমাজখন হয়তো এনেকৈয়ে ধুনীয়াকৈ চলি আছে এইবোৰৰ বাবে কাৰণ সমাজ এখনত থাকিলে বহুত শিকিব পাৰি জানিব পাৰি আৰু মই বহুত বেছি ভিডিঅ'টো দীঘলীয়া কৰিব নোৱাৰিলোঁ আৰু বহুত বেছি ৰৈ গ'ল ক'বলৈ দেখুৱাবলৈ আজিলৈ ইমানতে সামৰিছোঁ বাই বাই